আজি এটা নতুন ৰূপত বহুত দিনৰ মূৰত আহিলোঁ। সেন্দুৰ ফুট অলপ লাজ লাগিছে। আজি এটা বিশেষ আমাৰ শ্বুটিং ল'বলৈ আহিছোঁ। এটা ডাঙৰ প্ৰজেক্ট হাতত লৈছোঁ আৰ ডি প্ৰডাকশ্যনৰ। পেহীয়ে কৈ দিব গোটেই বস্তুখিনি বুজাই। মই নমস্কাৰ। আৰ ডি প্ৰডাকশ্যনৰ আমি নতুন নহ'লেও আগে পাছেও দুই এখন কৰি গৈছোঁ। আজি যিটো আমি হাতত লৈছোঁ 500 বছৰ আগৰ কথা, যিহেতু আমাৰ কবত্ত কুলত এগৰাকী সতী ৰাধিকাৰ নামে জন্ম হৈছিলে। মানে সেই ৰাধিকাই শান্তিজানো পুল বন্ধ কৰিছিলে। সেই দৃশ্যটো আমাৰ লুকাই গৈছে। সেই গতিকে আজি আমি আমাৰ সৰু সৰু মগজে অকণমান ঢুকি পাই সেই দৃশ্যটো আমি দাঙি ধৰিব বিচাৰিছোঁ। যিহেতু কৈবত্য কুলৰ শান্তিজান বন্ধ কৰিব গ'লে এগৰাকী সতী জন্ম হৈছিলে। সেই সতীগৰাকী একেবাৰে ঐশ্বৰিক সতী, কোনোবা কিবা পৌৰাণিক কিবা কিবি নহয়, নিজৰ গাৰ সতী। শ্ৰীমন্ত শংকৰদেৱে তেখেতক বাছি উলিয়াই টেম্পলী যান বন্ধ কৰিছিলে। সেই বন্ধ কৰাৰ কাৰণে আজি আমি সেই বস্তুটো আগুৱাই নিবৰ কাৰণে চেষ্টা চলাইছোঁ। যদি ক'ৰবাত ভুল ভ্ৰান্তি হয় আপোনালোকে সোঁৱৰাই দিব, লগতে মৰম দিব, আৰু যি পাৰোঁ আমি আগবাঢ়ি যাম। আমাৰ এই ভিডিঅ'টো আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ ইয়াত বহুত মানে এটা ডাঙৰ ধৰ্মীয় অনুষ্ঠান হয়। এইটো ধৰ্মীয় অনুষ্ঠান, বিশেষকৈ আমাৰ অনুসূচিত জাতি কৈবত্য কুলৰ সম্প্ৰদায়ৰ লোকৰ মানুহ মাজত লুকাই আবদ্ধ হৈ আছে। সেই গতিকে আমি সেই বস্তুটো দাঙি ধৰিবলৈ আজি এই ব্ৰহ্মপুত্ৰৰ বগীবিল দলঙৰ ব্ৰহ্মপুত্ৰৰ মাজত আমি এই শ্বুট ল'বলৈ আজি প্ৰথম দিন। আৰু বহুত আছে আপোনালোকক দেখাই যাম, বহুত ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকক দেখাই যাম। চাই দিকে প্ৰতি দৃশ্যই দেখাম। হয়, ঠিক আছে। এইফালে আহি আছে আৰু এগৰাকী অপেশ্বৰী। বেলেগ এটা ৰূপত ব্ৰহ্মপুত্ৰ গৈ আছোঁ আমি এতিয়া। ৰেখা বা আৰু মই মেকআপ চেকআপ কৰি হ'ল আহিছক চাৰি লগাই আহি আছোঁ। চাই থাকিব কি মানে কি দেখোঁ আমি আৰু কি হ'ব সকলোখিনি। কি বনাই আছে? চাহ বনাই আছোঁ। চাহ বনাইছে? কি চাহ? গাখীৰ চাহ। গাখীৰ চাহ বোলে খাম আৰু তেজুতি লগাই। তেজপাতটো দিছোঁ, সিজা নাই ভালদৰে। সোৱাদ ভাল হ'ব তেতিয়াহ'লে। এইফালে আমি আজি এটা শ্বুটিং ল'ব আহিছোঁ। আমি সত্ৰীয়া টীকাখন আগবঢ়াব বিচাৰিছোঁ ৰাইজলৈ। সকলো অসমবাসী ৰাইজে যাতে আমাক আঁকোৱালি লয়। আজি আমাৰ প্ৰথম শ্বুটিং এটা আছে, তাৰপিছত আমাৰ হৈ থাকিব। আজি ষ্টাৰ্টিং হ'ব। পিছত এফালে সকলোৱে আলোচনা কৰি আছে। এজন হৰি সম্পূৰ্ণ ড্ৰেছত আছে। এতিয়া মন ভাল লাগিবৰ কাৰণে, মনটো ফ্ৰেছ কৰিবৰ কাৰণে বগীবিল দলঙত এয়া আমি অকণমান চাহ বনাইছোঁ। চাহত আছে তেওঁলোকে এতিয়া চাহ বনাই আছে। এইফালে নিৰিবিলি ঠাই, খুব ধুনীয়া। ব্ৰহ্মপুত্ৰৰ বগীবিল দলঙৰ তলত ব্ৰহ্মপুত্ৰ নদী, নীল বৰণীয়া পানীয়ে বৈ আছে। মনটো খুব ভাল লাগিছে। সতী ৰাধিকাই নিজৰ স্ক্ৰিপ্ট সেয়া ছেকেণ্ড বাঢ়ি স্বামী কওঁতে লগে লগে তই কেছ কৰি কিনে ধেত কৰি এজনী প্ৰথম শ্বটটো লৈ হ'ল আৰু হৈ মেলি এইফালে আৰু শ্বুটিং চলি আছে। ছেকেণ্ড শ্বট বেছিকৈ কথা জুচে ক'ব নোৱাৰিছোঁ। দলঙৰ শ্বুটিং চলি আছে, মনে মনে কথা ক'ব লাগিব। শ্বুটিং চলি আছে, দেখাই দিয়া। শ্বুটিং চলি আছে।
মানে আমাৰ অলপ ধেমালি নকৰিলে মনটো শান্তি নালাগে এনেকুৱাই আৰু ছুটি চবেই চাগে জানি ধেমালি মাজে মাজে কৰি থাকোঁ আৰু কামবিলাক আমাৰ কেমেৰামেন কিমান কষ্টত পানীৰ মাজত ৰখি আছে কেমেৰা হাই বুলি কৈ দিয়া কেমেৰা হাই বুলি কৈ দিয়া হাই হাই মই থাক ৰেডি 1 2 3 হেৰি ঘাটু বুলু হেৰি নাওৰে অলৰেডি আমাৰ আধাখিনি শ্বুটিং কৰি হৈছে আৰু এইফালে শ্বুটিং হৈ আছে আমাৰ বা আৰু মোৰ নামটো কৈ দিয়া ইয়াৰ নামটো কৈ দিয়া কি মোৰ নাম আজি যোনটো শ্বুট কৰিছোঁ মোৰ নাম পূৰ্ণানন্দ আৰু ৰাধিকা ৰাধিকা আমি দুটাই আজি কি ক'ম এতিয়া মই দুয়েক ঘৈণীয়েক পাঠ কৰিছোঁ আৰু নাজানো কিমানখিনি ভাল হয় বেয়া হয় নিশ্চয় চাই ভাল পাব ইমান ধুনীয়া এটা মানে সৌন্দৰ্য দৃশ্য নদীৰ মাজত মাছ মাৰিবলৈ অহা দৃশ্য মানে জাল বোৱা সতীয়াধিকা চবেই চাই আছে চাগে নাই চোৱা যদি কৈছোঁ আৰু সকলোৱে নাজানে সতীয়াধিকা কি মানে এইফালে কি নটংগী আমাৰ শ্বুটিঙৰ মাজে মাজে নটংগী ফটো লাগি এইফালে হাই বুলি কৈ দিয়া হাই ক'ৰ পৰা আহিছা তুমি মহে ঢলাৰ পৰা আহি আছো ঢলা আপোনাৰ নামটো জানিব পাৰিম মোৰ নাম শ্ৰী প্ৰকাশ লোহাৰ প্ৰকাশ লোহাৰ হয় বহুত সুন্দৰ নাম তোমাৰ সঁচাই পাই মানে দেখি মানে ইমানে পচন্দ লাগিছে এখেতক মানে ভাষাৰে বুজাব পৰা নাই ইমানে ধুনীয়া লাগিছে কৰিবলৈ আহিছোঁ হয় নেকি চুলিখিনি মানে কি এইবিলাক তেওঁৰ নাম চুলিবিলাক মানে কি হ'ল অলপ মানে দীঘল হৈ গৈছেতো আৰু বয়স আহিলে অকণমান ষ্টেপ নকৰিলোঁ সেইটো কাৰণে অলপ মানে সেইকাৰণে মই নতুনকৈ ব্ৰহ্মপুত্ৰৰ বগীবিলৰ পাৰতে এখন পাৰ্লাৰ খুলিছে আপুনি চুলিখিনি ঠিক কৰি ল'ব আহিব দেই মানে কেঁকুৰা মেকুৰা দেখি বেয়া লাগে গাভৰু ছোৱালী এনেকৈ চুলি হ'লে দেখি বেয়া লাগে আহিব দেই সকলোৱে আহিম নিশ্চয় আহিম ইয়াক দেখিহে ক'বা দেই তুমি কথাটো বোলো চিঞৰি চিঞৰি টেটু ফালি গৈছে অঁ নঘূৰিবা আপোনালোকে এনেই চাই থাকিব আৰু এইফালে কি খাইছা দিয়া অডোখ ভিডিঅ' নালাগে খাবলৈ আলু ভাত খাব খোৱা নাই আলু বইল কৰি খাইছোঁ ভোকত আহে অমিত বহুত টেষ্টি আলু খাম দেই পিঁয়াজ কাটি লওঁ পিঁয়াজ তাৰপিছত খাম পিঁয়াজ কাটো ন তোমাক ধুনীয়াকৈ কাটো এনেকৈ চিটি দি কওঁ বহুতো ভোক লাগিছে না বেচা ভাত খাই আহিছে মানে চব উচাৰা মোবাইল পাইছে আগত মাছ দেখিছোঁ নাও ধৰি ভালকৈ দিবা স্বামী সেয়া নদীৰ পাৰত ইমানবোৰ মানুহ কিহৰ বা গোট খাইছে দেইজনী মনে মনে থাক বুলি কৈছোঁ নহয় স্বামী ময়ো আৰু এইফালে দেখাম আপোনালোকক এয়া কি কৰিছে আলু বনাইছে আলুখিনি দেখাওক এতিয়া কি খাবলগীয়া হৈছে চাওকচোন আলু বইল বিৰাট ডাঙৰ কথা এটা বিৰাট ডাঙৰ কথা এটা গাখীৰ চাহ ইমান ধুনীয়া এইখিনি চাওকচোন এয়া আজি আছিলে আমাৰ প্ৰথম দিনৰ শ্বুটিঙৰ কিছু দৃশ্য চেনি বল দি নিমখ বাকী আছে শ্বুটিঙৰ পাহৰত মানে নিমখ দিয়া হ'ল কোনো খোৱা নহ'ল আৰু এনেকৈ আৰু আপোনালোকক দেখাই যাম প্ৰতিটো দৃশ্য কি কৰি আছে কি নাই কৰা আপোনালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব থেংক ইউ লাগি লাগি চালেনো জানছ ফুলে ইমান মৰম লাগেনো জান তোমালে কাষলে মাতিলে ঢাকা
দূৰে দূৰে নেকাৰো বাকী এখন দিলা মনে মনে তোমাৰ মৰম পাবলে ভাল পোৱা ল'বলে